সকলোকে ৰঙালী বিহুৰ শুভেচ্ছাৰে ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এইটো হৈছে আমাৰ গাঁৱৰ বিহু দল। তেওঁলোকে প্ৰায় এমাহমানৰ পৰা প্ৰেক্টিছ কৰি আছে বিহু মাৰিম বুলি, আৰু অৱশেষত সেই দিনটো আহি পালেহি। ভাবিলোঁ ৰাইজকো দেখুওৱা যাক। পৃথিৱীৰ ওজন যিমান, বেদনা গভীৰ সিমান, আকাশলৈ দূৰ যিমান, তোমাক ভাল পাওঁ সিমান, জুখিবলৈ পাৰিবানে নাহৰ কলিও। এয়া ৰাইজসকল দেখিছে, মানে আমাৰ আজি বিহু খানাটো খোৱা হ'ব। আকৌ পাছত আহিব দেই। নীল নাগমা বুলি কয় এনে। তোমাৰ মাংস কাটি আছে এইফালে। এইফালে ব্ৰইলাৰ পেটু দেখিছে, ঘৰলৈ দিছে। ৰাতিকে খানা হ'ব এইটো মানে। আৰু এইফালে এতিয়া আমাক খানা বনাবৰ কাৰণে আয়োজন কৰা হৈছে, মানে চৌকাখিনি হেৰি কৰা হৈছে। আৰু এইফালে এতিয়া দিছে আমাৰ এতিয়া ভাত হৈছে, ভাতখিনি কাঢ়ি থকা হৈছে। আৰু এইফালে হাঁহ দিছে, ময়ো দিছোঁ লগতে হাঁহ। আৰু এইফালে যদি চাই আমাৰ মাংস বনাবৰ কাৰণে আয়োজন কৰা হৈছে মাংস। আৰু এইজনে বহুত ভাল মাংস বনায় বাৰু, দৰকাৰ হ'লে মাতিব, মই ফোন নম্বৰটো দি দিম বাৰু। আৰু এইফালে যদি চাই পুৰা গান চলি আছে, মানে পুৰা গান গাই আছে। এই দুজন দেখিছে গায়ক মানে, আৰু এইজন ঢুলীয়া পুৰা ডিজেত মানে ফালি আছে। আৰু এইকণ হৈছে বিহুৰ লাষ্ট পৰ্যায়, মানে বিহু এৰা হৈছে আকৌ এবছৰলৈ। মানে এইকণ দুখ লগা সময়। যি কি নহওক ৩-৪ দিন বহুত ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ, আৰু এতিয়া বিহুতে এৰিব লগা হৈছে। আৰু এইকণ হৈছে খানা খোৱা পৰ্ব। কোনোবা যদি খাবলৈ থাকি গৈছে আহিলে হয়, পিছত আৰু যাতে নকয় খাবলৈ মই থাকি গ'লোঁ বুলি দেই। এনেকুৱা খানাটো কেনেকুৱা হৈছে বাৰু? অকণ জনাব নি? হা? আৰু এইফালে কেনেকুৱা হৈছে? হা? ভাল হৈছে? বেয়া হ'লে কৈ দিবা, আকৌ ধুই মেলি বনোৱা হ'ব দেই।